আজি চাওঁ আমি দ্বিতীয় টাই সাংস্কৃতিক মহোৎসৱত কি পায়। এয়া কাপোৰ আপোনাৰ ল'ব পাৰে, আহিব পাৰে। বিভিন্ন ধৰণৰ বস্তু ইয়াত উপলব্ধ হৈ আছে। মণিপুৰী আৰু সেই অসমীয়া গহনা আপোনালোকে পাব ইয়াত। বিভিন্ন ধৰণৰ গহনা পাতি আছে ইয়াত। আগলৈ ঘৰ সজাই থবলৈ বিভিন্ন ধৰণৰ সামগ্ৰীও ইয়াত উপলব্ধ হৈ আছে। ধুনীয়া বেগ চাব পাৰে ইয়াত। বহুত ধুনীয়া ডিজাইনো আছে, আপোনালোকে লৈ যাব পাৰে। চৌফা চুভমন গাঁও মাইথনত কাকপথাৰ আহিব পাৰে। আপোনালোকে ইয়াত চলি আছে 5 দিনীয়া কাৰ্যসূচীৰে। বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাজ পোছাক ঠাণ্ডা দিনৰ কাৰণে বহুত ভাল হ'ব। কিছুমান বস্তু আছে এনেকুৱা সকলো ভাল পাব। লগতে গহনা পাতি আছে বিভিন্ন ধৰণৰ, লৈ যাব পাৰে। বিশেষকৈ মহিলাসকলৰ কাৰণে বহুত ভাল ইয়াত আহিব পাৰে। মণিপুৰী গ'ল আৰু অসমীয়া গহনা এই দোকানখনে আপোনালোকে সকলো বস্তু পাব। গতিকে আহক। আপোনালোকক কি পায় সকলো বস্তু দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাওক। কি দাম আন্ধাৰ আছোন মানে কি হ'ল কালাৰ আৰু মাস্ক আছে। ভুল হ'ব নহয়। এইকেইটা কি মানে আপোনালোকে গহনা পাতি দেখি পাব, ধুনীয়া ধুনীয়া। এয়া কাক কি লাগে ল'ব পাৰি ন। এইফালে
বিভিন্ন ধৰণৰ কাপোৰ আছে, নিব পাৰে। বেগবোৰ কিমান দামৰ ন? হে 230 প্ৰতিটো চব? অঁ অঁ लूट ना लो ना सब माइके माনৰ বস্তু বাইক ল'ব পাৰে ন। ছাতি নেকি নে কি? ছাতি ন, সৰু ল'ৰা ছোৱালী ল'ব পাৰিব। इधर 450 लोग घुमाई दी। কাৰেণ্টটো হেৰি হ'ল, অভাৰলোড হ'ল তাৰমানে ৱাৰডাৰ কাৰণে। আজি দিনতে ৱাৰডাল ঠিক কৰিব ক'লো, নকৰিলে। এতিয়া ঘূৰি এনেকুৱা কৰিলে কেনেকৈ বাৰু দাদা? এফালে এফালে ইয়াৰ মাইক মোবাইলটো জ্বলাবলগীয়া আছে ন? মোবাইল জ্বলাই পোহৰ চাই লোৱা। উপায় নাই আৰু। উপায় নাই। লাইন দি ৱা জ্বলিলে চাগে। কম দামৰ ৱায়াৰ লগাইছে, আমি লগাওঁতে কৈছোঁ। কাপোৰ কাপোৰ মাইকী মানুহ এই নহয় মালিক নাই চবে এটা মালিক ফটোগিয়া ইয়াতে জ্বলিলে বেলেগ ডেকৰেশ্যন ফুল আছে নেকি সৰু ল'ৰা কাৰণে ল'ব পাৰে।
এইটো অকণ কম কৰক অকণ ল'ম নহয় বেছিকৈ কৈ দিছে বিহু আহিব ন মাঘ বিহু আহিব বিহু কৰিব মাছ খাব চেহেৰা মাছত ঠিকে লাগিছে কি যেন লাগিছে দেখাই আছে মানুহখিনি নাই আৰু